ধন্যবাদ সকলোকে নমস্কাৰ বন্ধুসকল। তো এয়া মই চাইকেল লৈ গৈ আছোঁ। মই গৈ আছোঁ মোৰ লগৰ এটা ওচৰত, বহুত ডাঙৰ সুখৰ খবৰ এটা। খবৰটো বাৰু আপোনালোকে আগত যাবলৈ গম পাব। তাৰপিছত চাই থাকক ভিডিঅ'টো। তো মই লগৰটোৰ ওচৰত পাইছোঁহি, আপোনালোকে চাই থাকক। এইটো পাইছোঁহি। কি কৰি আছ? হা ময়ো বোলো ৰাইজক অলপ আগতে মই কৈ উঠিছিলোঁ মালটো এতিয়া মই ফোন কৰিম। সিহঁতে খালি ডাইৰেক্ট ডিপ'জিট কৰিব, ডাইৰেক্ট কেছ। সি বোলে মোৰ কাৰণে অপেক্ষা কৰি আছে। কিমান সময় সেইখন মৰিগাঁও টাউন, কেই মিনিট 10 মিনিট সময় লাগিব। লগতে এতিয়া আহি গ'ল। মোনা লৈ আহিছে চা। লৈ আহিছ নেকি? মোনা পাই যাবি আজি 1 লাখ টকা পাই যাবি। মোনা লৈ আনিছে কি হা ৰাইজ। বস্তুটো সেইটোৱে। পইচাটো ক'বা পালি তই? পইচাটো তাৰমানে মই এটা ফেচবুক চাই আছিলোঁ হা। যেতিয়া ফেচবুক চাই আছোঁ, ফেচবুকত মানে এটা এডছ আহিছে কি এনেকুৱা উইনাৰ, এনেকুৱা এটা আমাৰ প্ৰগ্ৰাম চলি আছে, এনেকুৱা এটা লটাৰী খেল চলি আছে, আপুনি ইয়াত জইন হ'ব পাৰে, আপুনি এবাৰ আপোনাৰ নচিবটো চাব পাৰে। তাৰপিছত মই তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মানে হেৰি বিচাৰিছে, কি কয় হোৱাটছআপ নাম্বাৰ বিচাৰিছে। তাৰপিছত মই হোৱাটছআপ নাম্বাৰ দিলোঁ। হোৱাটছআপ নাম্বাৰ দিয়াৰ পিছত তেওঁলোকে মোক কণ্টেক্ট কৰিছে। কণ্টেক্ট কৰাৰ পিছত ডাইৰেক্ট কৈছে কি আপোনাৰ সম্পূৰ্ণ ডিটেইলছ বেংক একাউণ্ট দি দিয়ক। তাৰপিছত মই ধুনীয়াকৈ বেংক একাউণ্ট দি দিছোঁ, সম্পূৰ্ণ ডিটেইলছ দি দিছোঁ। দি দিয়াৰ পিছত তেওঁলোকে কৈছে কি যে কিবা এটা পে' কৰিব লাগে, খালি 6,500 পে' কৰিব লাগে বুলি কৈছে। কিন্তু তথাপিও মই কৈছিলোঁ যে কিবা অকণমান কম নহ'বনে? তেতিয়া কৈছে কি ঠিক আছে 3,000 টকা এটা দিলেই হ'ব, 3,000 টকা পে' কৰিলেই হ'ল। এতিয়া আচল কথাটো হ'ল মই এতিয়া তেওঁলোকক পে' কৰিম, পে' কৰাৰ পিছত তেওঁলোকে মোক দিব। কি হয় এতিয়া পিছৰখিনি পে' কৰাৰ পিছতহে গম পাব আৰু। চাই থাকক। এনেকুৱা কৰা নাযাবনে বাৰু? বোলে মোৰ নিজৰ প্ৰাপ্যটোৰ পৰা কাটি লওক। নাই, সেইটো এতিয়া আমি ফোন কৰিম। এতিয়া মই পইচা দিব আহিছোঁ বুলি সিহঁতক কৈ মই ফোন কৰিম। এতিয়া গম পাম। তো চাওক, মই এতিয়া আপোনালোকৰ সন্মুখতে ডাইৰেক্ট ফোন কৰিম। সিহঁতে কি কয় আপোনালোকে চাই থাকক। हेलो, हाँ हम पैसा भेजने के लिए आया था अभी। हाँ पेमेंट हो गया, मतलब पेमेंट नहीं हुआ है। पेमेंट अभी हम आया है अकाउंट में। पेमेंट देने के बाद कितना टाइम के बाद आएगा पैसा? 5 से 10 मिनट तक हो जाएगा। हाँ, तो आप लोगों का कोई प्रूफ नहीं दिया है, कुछ तो प्रूफ देना है। कम से कम मेरा क्या लॉटरी लगा है, लॉटरी कूपन तो देखना है। आप लोग कूपन भी नहीं भेजा है हमको। हाँ क्या बोला? समझा नहीं है यार। आज की दुनिया में इतना अकल का अंधा कौन है? छुट्टियां बनाने का काम करते हो क्या लोगों को? हैं? क्यों नहीं? क्या प्रूफ है? नहीं मतलब किस वजह से किस लिए इतना पैसा दिया जा रहा है? 12 लाख रुपया। 12 रुपये का कोई बिस्किट भी ना खिलाया आज के ज़माने में यार। हेलो, तो कितना लोगों को छुट्टियां बनाया है आप? 100% नहीं है तो छुट्टियां बनाने का है। तो आप क्या दुनिया से ऐसे लुट के खाएगा आप? हेलो, हाँ क्यों आप लोगों को छुट्टियां बनाता है? कॉल तो काट दिया, मैं आपको कॉल लगाया सब है। आरो दোकान নাই খেতে থব পাৰিলে ना मैं फोन मारिया सर। aku main পইচা পঠিয়াই দিলে নেকি সুধিছে চাওক ভাবি চাওক lagi আছে ফোন লাগি আছে কিন্তু ৰিচিভ নকৰে এতিয়া সিহঁতে গম পাই গ'ল যে ইহঁতে ইমান বুৰ্বক নহয় আৰু আচল কথা হ'ল সেইটোৱে যদি সিহঁতে সঁচাকৈ হেৰি হোৱা হয় ইমান অকণমানলৈকে হাজি কৰি নাথাকে हेलो हेलो आप लोग अब तक कितना लोगों को छुट्टियां बना चुका है? अच्छा एक काम कीजिए मुझे जो जितना पैसा मिला है ना आप लोग रख लीजिए 5-10 हज़ार रख लीजिए आप उसके बाद दे दीजिए बाकी क्यों नहीं होगा आपके 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 खुद के अकाउंट में से डाल दीजिए 10,000 रुपये कितना कितना काटेगा पहले 6,500 ना 6,500 रुपये मांगिए तो आपके खुद के अकाउंट से डाल दीजिए कहाँ मीटिंग में आप लोग कितना दुनिया लोग कितना छुट्टियां बनाते हैं आप? अभी कंप्लेंट कर रहा हूँ इस नंबर पर हम। अरे ऐसे लोगों कौन सा मीटिंग होता है यार काट दिला या অলপ কম খাওক কেনেকুৱা ছুটিয়া বনাই চাওক নাম্বাৰটো এবাৰ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ' চোৱা সকলে ফোন কৰিব মই পইচা দিব ন हाँ आप क्यों बार बार फोन कर रहा है? अभी मीटिंग में तो मेरा लॉटरी लगा है, आप लोगों को कोई कूपन सुपन भी नहीं दिया है, ऐसे कैसे हम विश्वास करके पैसा दूं? क्यों नहीं रेस्पॉन्ड का बात नहीं है, कूपन नहीं दिया है ना तो कैसा कैसे कैसे लॉटरी लगा है? कम से कम कूपन देना था, ऐसा ऐसा है आपका लॉटरी लगा है, ऐसा कूपन सुपन भी नहीं है। देखिए आपको बिना सर्टिफिकेट मिल सकता है, कूपन से बात पूरी है तो आपके मोबाइल से मैसेज मिला होगा, ठीक है? हाँ अरे ऐसा ऐसा नहीं आप रख लीजिए 50,000 रुपये मेरी ऐसा ऐसा कर सकता है बाकी तो डाल दो असली आकट में आओ ना तुम्हारा ठीक है वादा रहा ये कि आपका असली आकट में आओ কাটি দিছে আকৌ হা গাইজ আপোনালোকক
যদি এই নাম্বাৰটো লাগে আপোনালোকৰ যদি এই 12 লাখ টকাকৈ লাগে হা মই এই স্ক্ৰীনত এইটো নাম্বাৰটো আপোনালোকে দেখা পাই আছে স্ক্ৰীনত নাম্বাৰটো দেখা পাই আছে এইটো নাম্বাৰত যোগাযোগ কৰক আপোনালোকে 12 লাখ টকা পাই যাব হা আচলতে ৰাইজ এইবিলাকত কোনো দিনাই কেতিয়াও ভুল নাযাব হয় ভুৱা প্ৰবঞ্চনাত কেতিয়াও ভুল নাযাব এইবিলাক একোটা ফ্ৰেক হয় প্ৰত্যেক দিনাই তেখেতলোকে হাজাৰ হাজাৰ জনতাক এনেকৈ ঠগ প্ৰবঞ্চনা কৰি আহিছে ধৰক এজন মানুহৰ আজি মোক কৈছে প্ৰথম কৈছে 6,000 টকা দিব লাগিব কোনোবা মানুহ আৰু 6,000 টকা দিলে মই ক'লো কি যে মই অলপ পাই পইচা অসুবিধা যে 3,000 কিবা এটা কমাই লওক তাৰপিছত 3,000 টকা দিব লাগিব তাৰপিছত 3,000 টকা দিম বুলি ক'লোঁ কোৱাৰ পিছত এতিয়া ফোন কৰিলোঁ কি হৈছে আপোনালোকে নিজে গম পাইছে গতিকে এইবিলাকত ৰাইজ পইচাটো দিম বুলি কোৱাৰ কাৰণেহে ইমানখিনি সিহঁতে ধুনীয়াকৈ পাতিছে নহ'লে যদি প্ৰথমতে বেয়াকৈ কোৱা হয় সি মানে হেৰি নকৰে ইমান মানে ফোন আকৌ কেতিয়াবা ৰিচিভ নকৰে গতিকে ৰাইজ ব্লক লিষ্টত ভৰাই দিব এইবিলাকত আপোনালোকে ভুল নাযাব মোৰ পিনৰ পৰা এইটো আপোনালোকক মই বাৰে কৈছোঁ আৰু ইমানখিনি সময় যে ভিডিঅ' দেখিলে এটা আপোনালোকক হেৰি কৰিব সজাগ হওক বুলিহে এইখিনি কৰিলোঁ ভিডিঅ' চোৱা সকলোকে ধন্যবাদ ভিডিঅ' যিসকলে চাই থাকিলে চেনেলটো যিসকলে নতুনকৈ দেখিছে বা নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা অল নটিফিকেশ্যনটো অন কৰি ল'ব তেতিয়াহে মোৰ ভিডিঅ'বোৰ সকলোকে আগত পাই থাকিব আৰু ভাল লাগি থাকিব ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে উৎসাহ দিব আপোনালোকৰ উৎসাহে আমাৰ বুলি নহয় সৃষ্টিৰ অনুপ্ৰেৰণা পাৰিলে অকণমান ৰাইজৰ উৎসাহেহে সৃষ্টিৰ অনুপ্ৰেৰণা পাৰিলে অকণমান চেনেলটো শ্বেয়াৰো কৰি দিব আপোনালোকৰ আৰু যাতে আমাৰ নিচিনা মানুহবোৰ আগবাঢ়িব পাৰোঁ আমাৰ নিচিনা মানুহবোৰ মানে কি আমি বহুত সৰু মানুহ বাৰু যেন তেনেকৈ কাম বন কৰি চলি আছোঁ ঠিক আছে ৰাইজ কিন্তু ভাল লাগে কিবা এটা সপোন থাকে আৰু স্মৃতিবদ্ধভাৱেও থাকে কিছুমান বস্তু ভাল লাগিব এটা সময়ত আমি অতীতক কৰিব পাৰিম ন কেতিয়াবা যিয়ে হওক ৰাইজ আৰু এই ভিডিঅ'টো বহুত যথেষ্টখিনি দীঘলীয়া হৈ গ'ল আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ জয় অসম ওম নমঃ শিৱায়